लोगोफोर आथिखालाव अखिल गगৈ एमएलए अखिल गगৈ बिथाङा बड'लेण्डनि सायाव माबायदि बाथ्रा बुंदों आसामाव जेसेबां अट'नमास काउन्सिल दङ बैफोरखौ लानानै मा बाथ्रा बुंदों नोंथांमोना खोनाबाय थादों जानांगौ स' बिथाङा बिटिआर सुक्तिखौ लानानै माखासे बाथ्रा बुंदों बै बाथ्राखौ नोंथांमोना थारैनो खोनाबाय नाथाय जानो हागौ माखासे बिथांमोना खोनायाखै कारन बेसेबां अनजिमानि मानसिफोरा निउसखौ नायदों बेवहायनो आं मिथियो जे गोबां मानसियानो बेखौ मिथियाखै नाथाय अखिल गगৈ बिथाङा माखासे बाथ्रा बुंदों जे बिटिआर गोजोन गोरोबथानि माखासे सुक्तिफोरखौ दिनैसिम मोजाङै मावफुङाखै एनडिएफबिनि समस्यानि बाथ्रा बुंदों बिथाङा स' बेबायदि लानानै आसामाव जेसेबां अट'नमास काउन्सिलफोर दङ बै अट'नमास काउन्सिलफोरनि जि सुक्ति हिसाबै जाबादि बेफोरनि दफाफोरा मावफुंजानांगौमोन बेखौ बिथाङा रोखा रोखायै जि बाजेट सेसन जाबाय थादोंना जोंनि बिटिआरआव देट मिन्स बिटिसिनि सेक्रेटारियेटआव बेवहाय बिथाङा माबायदि बुंदों आरो बिनि उनाव बिथाङा प्रेस कनफारेन्स खालामनानैबो बैफोर बाथ्राखौ बिथाङा लाखिगासिनो थादों स' नोंथांमोना थांनाय मोनसे भिडिअ नुदों अखिल गगৈ आरो डक्टर हिमन्त बिश्व शर्मा जोंनि चिफ मिनिस्टार बिथांनि सानैनि गेजेराव माबायदि डिबेट जादों आरो बे डिबेटआ बिसोरना प्राइभेट लेभेलागै थांदों आरो माने मा होनगोन बेखौ इमसनेल लेभेलागै थांदों आरो स' बिथांमोना सानैबो अरायबो स्टुडेन्ट लाइफनिफ्रायनो थारमाने सानैबो इसे नायलायनो हाखाया जायनि जाहोनाव दिनैसिमबो बेनि नुथायखौ जों नुगासिनो थादों आरो गावसोरनि प्राइभेट लाइफनि माखासे दृश्यफोराबो बिसोरनिया सेक्रेटारियेटआवबो नुजायो आरो स' जियानो जाया माने अखिल गगৈ बिथाङा बे एसेम्ब्लियाव क'क्राझाराव अरायबो माबायदि बाथ्रा बुंबाय थादों नोंथांमोना नुगासिनो थादों स' नोंथांमोना खोनासंनानै ला बिथाङा मा बुंदों थारैनो नोंथांमोना जायफ्रा खोनादों खोनासंनो गोनांथि गैया नाथाय बिथाङा जोंनि बर'फोरखौ लानानै पलिटिकेलबो जानो हागौ बाथ्राया नाथाय रियेलबो जानो हागौ माखासे मावफुंजानाय जायखौ लानानै बिथाङा माखासे बाथ्रा बुंदों बोरैबा नायोबा बे जोंनि थाखाय मोजांबो जादों কিন্তু এই কথা ইয়াত উল্লেখ নাই বিটিআৰত এই অধিবেশন আৰম্ভ কৰিছে কিন্তু আমি তাত দেখিলো যে উপেন্দ্ৰনাথ বৰ্মা বডুচা উপেন্দ্ৰনাথ বৰ্মাৰ নাম তাত নাই আমি দেখিলো যে বিটিআৰত এই অধিবেশন পাতিলে কিন্তু বিটিআৰৰ সমস্যা সমাধান কৰাৰ কাৰণে ইয়াত কোনো ৰোড মেপ ৰাজ্যপালৰ ভাষণত নাই আমি দেখিলো যে বিটিআৰৰ কামবিলাক একেবাৰে হোৱা নাই আমি দেখিছো আজি দুটা প্ৰশ্নৰ উত্তৰত মোক কৈছে যে ভাৰত অসমৰ আজিৰ দিনটোত অসমৰ যদি আমি চাওঁ পাব্লিক এডুকেশ্যনটো এই চৰকাৰৰ দিনত কেনেকৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে অধ্যক্ষ মহোদয় আজিৰ দিনটোত অসমত আজিৰ দিনটোতো এজনো শিক্ষক নথকা স্কুল আছে অসমত 3খন আজিৰ দিনটোতো অসমত এজন শিক্ষক থকা স্কুল আছে 2295খন আৰু আজিৰ দিনটোতো অসমত 12112খন স্কুলতে পৃথক এলপি স্কুলতে পৃথক কোঠা আছে 21961খন স্কুলত এতিয়ালৈকে নাই স্থায়ী শিক্ষক নাই স্থায়ী প্ৰধান শিক্ষক নাই অধ্যক্ষ মহোদয় আমি দেখিছো যে উপযুক্ত পৰিমাণৰ শিক্ষক থকা স্কুলৰ সংখ্যা অসমত 30404খন অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাইছো যে এবাৰ আজি অসমত এফালৰ পৰা চৰকাৰী স্কুলবিলাক বন্ধ হৈ গৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে আজিৰ দিনটোত অসমৰ চৰকাৰী স্কুল 2016 চনত অধ্যক্ষ মহোদয় চৰকাৰী স্কুলৰ সংখ্যা কমি গৈ বাবাৰ চেয়াৰমান আলী হ'ব আৰু কোনো ৰেকৰ্ডৰ সংখ্যা অকল গয়ৰ আৰু ৰেকৰ্ডত নাযাব নাই আরে বেলেগৰ পাৰ্টি আছে লোক আছে আপুনি অকলে আছে বেলেগ পাৰ্টি জয়েন কৰিলেহে পাব এতিয়া দে চেয়াৰমান আলী ডাঙৰীয়া প্লিজ আপোনাৰ 3 মিনিট টাইম 3 মিনিটত 5 মিনিট 6 মিনিটে হ'ল না প্লিজ না সময় নাই ৰিপ্লাই দিব লাগে চেয়াৰমান আলী ডাঙৰীয়া না প্লিজ নাই প্লিজ হৈছে আপুনি লিখি দি দিয়ক চেয়াৰমান আলী নকব আপুনি अब प्लीज आपने কৈ থাকক আপোনাৰটো আহিব আপুনি ক চেয়াৰমান আলী আপুনি হে কৈছে আমি ৰেকৰ্ডত নাই এটা মাত্ৰ বাক্য কৈ শেষ কৰিব কৈছো এটা ৰেকৰ্ডত না যাব মানুহ শিকলি লগাই খেদি দিছে এটা ৰেকৰ্ডত না যাব প্লিজ হৈছে আপোনাক কলোৱে অনাৰেবল মেম্বাৰ হৈছে আৰামত কওক না হৈছে কথাও আজি আমি বিধানসভাত উল্লেখ কৰিব লাগে
যে আজি বিধানসভাৰ অধিৱেশন হওঁতে BTR চুক্তি আখৰে আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব 1 নম্বৰ কথা 2 নম্বৰ NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা সেই টকাটো ডাইৰেক্টলি আমাৰ BTRলে বা আমাৰ 6 শিডিউল এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ৰঞ্জন দৈমাৰীৰ কথাও কোৱা হৈছে নেকি ইয়াত মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ